हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মোৰো ভালে দেখিছা নহয় মোৰ চুলি নোহোৱা হৈ গৈছে এইভাবে মোক আমাৰ মেম এজনীয়ে এটা তেল এটা গিফট কৰিছিলে কৈছে যে এবাৰ ব্যৱহাৰ কৰি চোৱা কেনেকৈ ৰিজাল্ট পোৱা জনাবা বলকচোন তেলটো কি আৰু কেনেকৈ ব্যৱহাৰ কৰে এবাৰ চাও এইটো হৈছে সেলুন প্ৰফেশনেল আৰ্গান অইল অফ মস্কো হেয়াৰ ট্ৰিটমেন্ট অইল ফৰ অল হেয়াৰ টাইপস সকলোৱে এটো ইউজ কৰিব পাৰে আৰু এটোৰ দাম হৈছে 880 rupees কাৰোবাক লাগিলে জনাব আৰু এইটো হৈছে ইনষ্টেন্ট টি ট্ৰি অইল উইথ ভিটামিন ই এটো চুলিৰ কাৰণে বহুতে ভাল হয় ইয়া আমি এই দুইটা মিক্স কৰি লম এইটো হৈছে তেলটো আৰু এইটো হৈছে টি ট্ৰি অইল আৰ্গন অইলটো মই মোৰ যোগ হিচাপত এটা লৈ লৈছো তাৰ পিছত এই টি ট্ৰি অইলটো ইয়াৰ পৰা 4 ড্ৰপস দি দিম ইয়াতে মিক্স কৰি লম এতিয়া দুইটা ভালকৈ মিক্স কৰিম চুলিখিনি ভালকৈ এনেদৰে চুচি ললো চুচি লৈ কেনে দুভাগ কৰি লৈছো আৰু এয়া মোৰ ৰেডি কৰি লোৱা অইলটো আৰু এয়া অকমান কটন এনেদৰে লৈ অকমান মাজেৰে এনেকৈ ফালি লৈছো লৈ এনেকুৱাকৈ সাইড কৰি লৈ ইয়াতে অইল লগাব লাগিব এতিয়া টেপ 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 কৰি কেনে অইলখিনি লগাই যাব লাগিব তেতিয়া হলে ভালকৈ চুলিখিনি লাগি ধৰে অইলটো এনেদৰে মই এতিয়া এইটো সাইডেও লগাই লম এইটো সাইড মোৰ কমপ্লিট হৈ গৈছে এনেকুৱাকৈ টেপ 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 কৰি লগাব আপোনালোকে ভুল নকৰিব চুলিৰ গুৰিখিনি যাতে ভালদৰে তেলখিনি লাগি ধৰে এনেদৰে অকলে তেল লগাবৰ কাৰণে চুলিত অলপ প্ৰবলেম হয় যদি আপোনালোকে পাৰে কাৰোবাক কৈ দিব যে এনেকুৱাকৈ টেপ টেপ কৰি কেনে লগাই দিয়ে আৰু মই ক'বলৈ পাহৰি গৈছিলোঁ যেটো টি ট্ৰি অইল আছে হেইটোৰ দাম হৈছে 405 টকা আপোনালোকে যদি ইউজ কৰিব বিচাৰে তেতিয়া হলে মোক এবাৰ কন্টাক্ট কৰিব মই মোৰ লগত কথা পাতিলেই হ'ল মোৰ ফাইনালি অইল লগোৱা হৈ গল এতিয়া এনেদৰে ৰাখি দিছো আজি ৰাখি দিম মই তেলটো লগাই কালিলৈকে মই মুৰটো ধুই দিম আৰু যেটো শ্যাম্পু ইউজ কৰো হেতু মই আপোনালোকক দেখাই আছো ৰব আৰু এইটো হৈছে হেতু শ্যাম্পু যেটো মই ইউজ কৰো হেতুৰ নাম হৈছে সেলুন প্ৰফেশনেল এডভান্স ফৰ্মুলা স্মুথ এণ্ড শাইনিং শ্যাম্পু যদি আপোনালোকে এইটো ইউজ কৰিব বিচাৰে তেতিয়া হলে মোক কমেন্ট কৰিব পাৰে মই দামটো জনাই দিছো এইটোৰ দাম হৈছে 357 মই বিউটিশিয়ানৰ কোৰ্স এটা কৰি আছিলো তাতে মোক মোৰ মেম যিজনী আছে তেখেতে মোক এডভাইস কৰিছিলে এইখিনি লবৰ কাৰণে যদি আপোনালোকেও তেনেকুৱাকৈ বিউটিশিয়ানৰ কোৰ্স কৰিব বিচাৰে কম পইচাতে তেতিয়া হলে মোক কন্টাক্ট কৰিব পাৰে আজিৰ এই ভিডিওটো মই ইমানতে সমাপ্ত কৰিছো পুনৰ এটি নতুন ভিডিওৰে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো নমস্কাৰ